নমস্কাৰ। ঈদৰ দিনা বিশ্বৰ কোটি কোটি মুছলমানৰ বাবে হ'ব পাৰে বেয়া খবৰ। ঈদত কুৰবানী নিষিদ্ধ, জাৰি কৰিলে কঠোৰ আইন। কোটি কোটি মুছলমানৰ বাবে হ'ব পাৰে এক ভয়ংকৰ ঈদ। এইবাৰ 2025 চনৰ কুৰবানী ঈদ হ'ব পাৰে এক বিশ্বৰ আটাইতকৈ ভয়ানক ঈদ। মুছলমান সমাজৰ কাৰণে আহি পৰিছে এই ভয়ংকৰ তথ্য। ঈদত আপুনি কুৰবানী দিব নোৱাৰিব বকৰি বা গৰু। ইতিমধ্যে জাৰি কৰিলে প্ৰশাসনিক আইন ব্যৱস্থা। বিশ্বৰ কোটি কোটি মুছলমানৰ বাবে এয়া হ'ব পাৰে এক ভয়ংকৰ বিপদ, কিয়নো বিশ্বৰ কোটি কোটি মুছলমানে আশাৰ বতৰা চাই আছে। বকৰি ঈদত হয়তো কুৰবানী দিম বুলি ভাবি আছিল, কিন্তু তেনে মুহূৰ্ততে আহি পৰিছে এই ভয়ংকৰ তথ্য, যিয়ে ৰাজ্যজুৰি কঁপাইছে এক জোকৰণি। বিশ্বৰ কোটি কোটি মুছলমান সাজু হৈছে ঈদৰ বাবে। ঈদৰ পাকখনত কুৰবানীত নিষেধাজ্ঞা আৰোপ প্ৰশাসনৰ। ঈদ উল আজহাৰ কুৰবানী ঈদ বা বকৰি বুলি কোৱা হয়। ইছলামিক পৰম্পৰা অনুসৰি ঈদ উল আজহাৰত দিয়া হয় কুৰবানী। এই ঈদত কুৰবানীত নিষেধাজ্ঞা আৰোপ কৰা ব্যাপক প্ৰতিক্ৰিয়া মুছলমান সমাজৰ। ধৰ্মীয় স্বাধীনতা খৰ্গ কৰা অভিযোগেৰে মুছলমান মাজত এক বিশেষ ভোগ। ইছলামত অতীজৰ পৰা চলি অহা পথাৰ কুঠাৰঘাত কৰাৰ অভিযোগ ইছলাম সমাজৰ। ইছলামিক দেশ মৰক্কোত সমাগত ঈদত নিষেধাজ্ঞা কৰিলে কুৰবানী। ইতিমধ্যে জনাইছিলোঁ আপোনালোকক বিশেষ এক বাতৰি। ইছলামিক দেশ মৰক্কোত সমাগত ঈদত নিষেধাজ্ঞা কৰিলে কুৰবানী। অৰ্থনৈতিক আৰু স্বাস্থ্যজনিত কাৰণত দেশখনে ল'লে এই ডাঙৰ সিদ্ধান্ত। লগতে দেশখনৰ ধৰ্মীয় আৰু ৰাজনৈতিক বিতৰ্কৰ বাবেও এই সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল, মৰক্কোত কুৰবানী নিষেধাজ্ঞা জাৰি কৰা হৈছে, যাৰ বাবে মৰক্কোত অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰিছে মৰক্কোৰ ৰজাই। আমি জনাবলৈ যত্ন কৰিছিলোঁ। সবিশেষ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে অৱশ্যই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।